নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন চাকৰি খবৰ লৈ আহিছো আৰু চাকৰিটো আহিছে আসাম ইলেক্ট্ৰিকেল গ্ৰিড কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা। ইয়াতে টোটেল পোষ্ট 61টা আছে। পোষ্ট যদিও কম, কিন্তু আপোনালোকৰ যদি অৰ্হতা মিলে তেনেহলে আপোনালোকে এপ্লাইটো কৰি দিব, কিয়নো এইটো আমাৰ অসমৰ পোষ্ট হয়। সো আপোনালোকে নিশ্চিতভাৱে সিলেকশন হ'ব পাৰে। সো এপ্লাই কৰি দিব। পোষ্টটো হ'ল এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে আৰু কি পোষ্ট আছে আৰু ইয়াৰ কোৱালিফিকেশন কিমান আৰু আপোনালোকে এলিজিবল হ'ব নে নাই গোটেইবোৰ ডিটেইলছত কম মই। সো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব। সো আৰু দেৰি নকৰি ভিডিওটো লৈ আগবাঢ়ো। আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব ওলাইছো AGCL ৰিক্ৰুটমেন্ট 2024 ৰ বিষয়ে, য'ত আপোনাৰ 61টা এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পোষ্ট আছে আৰু পোষ্টটো আহিছে আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 14 তাৰিখ 7 মাহ 2024 লৈকে। নেম অফ পোষ্ট আপোনালোকক যেনেকে ক'লোৱে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু নম্বৰ পোষ্ট 61টা পোষ্ট আছে আৰু ডিসিপ্লিন ওয়াইজ ভ্যাকেন্সি ইয়াতে দিয়া আছে। আপোনালোকৰ জেনাৰেল হলে 31টা পোষ্ট আছে আৰু OBC MOBC হলে 14টা পোষ্ট আৰু ৰিজাৰ্ভ ৰাখা হৈছে TT আৰু আদিবাসী ট্ৰাইবৰ কাৰণে 3টা পোষ্ট আছে আৰু SC ৰ কাৰণে 4টা, STP ৰ কাৰণে 6টা আৰু STH হলে 3টা পোষ্ট আছে আৰু পে স্কেল ইয়াতে দিয়া আছে আপোনালোকৰ 25,000 ৰ পৰা ষ্টাৰ্ট কৰি 92,000 আৰু লগতে গ্ৰেড পে পাব 11,000 কৈ আৰু পেমেন্ট 3 পাব আৰু ৰেজিডেন্সিপ ইয়াতে দিয়া আছে। আপোনালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু লগতে আপোনালোকৰ অসমৰ স্থায়ী নাগৰিক হ'ব লাগিব, তেতিয়াহে আপোনালোকে এলিজিবল হ'ব পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ। আৰু আপোনালোকৰ PRC অথবা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট খন লাগিব এজ প্ৰুফ অফ ৰেজিডেন্সি কাৰণে আৰু লগতে আপোনালোকৰ লোকেল ল্যাঙ্গুৱেজ জানিব লাগিব, অসমীয়া বা যিকোনো অসমৰ লোকেল ল্যাঙ্গুৱেজ। আৰু এজ লিমিট ইয়াতে দিয়া আছে আপোনালোকৰ এজ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1 তাৰিখ 1 মাহ 2024 লৈকে আৰু লগতে এজ ৰিলেক্সেশনো পাব ইয়াতে দিয়া আছে কেটেগৰী ওয়াইজ। আপোনালোকৰ কেটেগৰী SC STP অথবা STH হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু OBC MOBC হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু PWBD হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু এডুকেশনাল কোৱালিফিকেশন ইয়াতে দিয়া আছে আপোনালোকৰ ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰ্টছ সায়েন্স অথবা কমাৰ্চ ষ্ট্ৰীম লৈ যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে মিনিমাম 55% মাৰ্কস থাকিব লাগিব অথবা আপোনালোকৰ বিকম পাছ হ'ব লাগিব অথবা 55% মাৰ্কস থাকিব লাগিব অনাৰ্স অথবা মেজৰ সাবজেক্ট লৈ বিকমত অথবা 55% মাৰ্কস থাকিব লাগিব আৰ্টছ অথবা সায়েন্স গ্ৰেজুৱেট মেথমেটিক্স অথবা ষ্টেটিষ্টিক্স এটা সাবজেক্ট লৈ লগতে 55% মাৰ্কস থাকিব লাগিব মেথমেটিক্স ষ্টেটিষ্টিক্স অনাৰ্স সাবজেক্ট লৈ BA অথবা BSc অথবা ডিপাৰ্টমেন্টেল কাষ্টৰ কাৰণে শেডিউল কাষ্ট অথবা শেডিউল ট্ৰাইব মিনিমাম কোৱালিফিকেশন আপোনালোকৰ ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰু 50% মাৰ্কস থাকিব লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি ইয়াতে দিয়া আছে আপোনালোকৰ প্ৰফিচিয়েন্সি থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনত এণ্ড ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনত মিনিমাম 3 মান্থছৰ আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ইয়াতে দিয়া আছে আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব আসাম এমপ্লয়মেন্ট এক্সচেঞ্জত আৰু স্মল ফেমিলি নৰ্মছ দিয়া আছে ইয়াতে আপোনালোকে এটা ডিক্লেৰেশ্যন সাবমিট কৰিব লাগিব স্মল ফেমিলি নৰ্মছ বুলি, যিখন ফৰ্ম A হয়। যেতিয়া আপুনি ফৰ্মটোৰ কাৰণে এপ্লাই কৰিব সেই ফৰ্মখন সাবমিট কৰিব লাগিব আৰু তাৰপিছত ইয়াতে কেটেগৰী ওয়াইজ এপ্লিকেশ্যন ফি দিয়া আছে এটা। আপোনালোকৰ কেটেগৰী যদি জেনাৰেল হয় তেনেহলে 297 এটা পেমেন্ট কৰিব লাগিব আৰু SC ST OBC MOBC হলে 197 পেমেন্ট কৰিব লাগিব আৰু আপোনালোকৰ তাত BPL কাৰ্ড যদি থাকে আৰু আপোনালোকে যিকোনো কাষ্টৰ হয় মানে জেনাৰেলে হওক বা SC ST OBC যিকোনো কাষ্টৰ হয় তেনেহলেও আপোনালোকৰ 47 এটা পেমেন্ট কৰিব লাগিব অথবা আপোনালোকে যদি PWBD হয় তেনেহলেও আপোনালোকৰ 47.20 পেমেন্ট কৰিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 15th জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 14th জুলাইলৈকে। সো বন্ধুসকল আপোনালোকৰ অৰ্হতা মিলিলে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাইটো কৰি দিব। এপ্লাই লিংকটো তলত ক্লিক কৰিলে ডেসক্ৰিপচন বক্সত পাব, আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে আৰু লগতে অফিচিয়েল নটিফিকেশনৰ লিংকটোও পাব, আপোনালোকে তাতে ক্লিক কৰি ভালকে চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু ফৰ্মটো ফিল আপ কৰোঁতে যদি কিবা অসুবিধা হয় আপোনালোকে আমাক কমেন্ট কৰি জনাব, আমি আপোনাৰ হেল্প কৰিম অথবা আপোনালোকে আমাক ফেসবুক অথবা ইনষ্টাগ্ৰাম আইডিত কন্টেক্ট কৰিব পাৰে, আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিম। সো বন্ধুসকল ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি আপোনালোকৰ কাৰণে অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ লৈ আহি থাকো ভিডিঅ' মাধ্যমেৰে। সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।